নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল এছএমএছ ক্ৰিয়েশ্যন ইনফোলৈ আপোনালোক সকলোকে স্বাগতম। আজি আমি কোৰ্স 508ৰ এছাইনমেণ্ট 3 এইটোৰ বিষয়ে আলোচনা কৰিম। এছাইনমেণ্ট 3 কুৱেশ্যন নম্বৰ 1, ডিফাইন হেল্থ এজ পাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, ডিছকাছ দ্য কি ফেক্টৰ ডেট এফেক্ট হেল্থ। অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে স্বাস্থ্য মানে কি বা স্বাস্থ্য এটা সংজ্ঞা দিয়া। স্বাস্থ্যত প্ৰভাৱ পেলোৱা কেইটামান উপাদানৰ বিষয়ে আলোচনা কৰা। এই প্ৰশ্নটোৰ উত্তৰ মই ইয়াত লিখিছোঁ চমুকৈ, আপোনালোকে চাব। প্ৰথমতে আৰম্ভণি লিখিব। আৰম্ভণিত স্বাস্থ্য মানে কি এইটোৰ বিষয়ে লিখিব। স্বাস্থ্য হ'ল মানুহৰ জীৱনৰ অমূল্য সম্পদ। স্বাস্থ্য ভালে থাকিলেহে মন ভালে থাকে। মানুহ এজন শকত ওখ হ'লেই ইয়াক ভাল স্বাস্থ্যৰ অধিকাৰী বুলি ক'ব নোৱাৰি। ভাল স্বাস্থ্যৰ অধিকাৰী তেতিয়াহে মানুহ এজনক ক'ব পাৰি যেতিয়া মানুহজন দেহ মনৰ লগতে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে সুস্থ হৈ থাকিব। বিশ্ব স্বাস্থ্য সংস্থা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে স্বাস্থ্য মানে কেৱল ৰোগ আৰু দুৰ্বলতাবিহীন নহয়, ই হৈছে পূৰ্ণাংগ শাৰীৰিক, মানসিক আৰু সামাজিক সক্ষমতা। তাৰ পিছৰ প্ৰশ্নটো হ'ল স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা কেইটামান উপাদানৰ বিষয়ে লিখা। ইয়াত মই 5টামান উপাদানৰ বিষয়ে লিখিছোঁ। প্ৰথমতে শিক্ষা। শিক্ষা হ'ল মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা এটা গুৰুত্বপূৰ্ণ উপাদান। মানুহ এজন উপযুক্ত শিক্ষাৰে শিক্ষিত হ'লে কোনটো ভাল কোনটো বেয়া আদি বুজি পাব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ল'ব লগা সাৱধানতাসমূহ আদি মানি চলিব। কিন্তু এজন অশিক্ষিত ব্যক্তিয়ে এনেধৰণৰ সাৱধানতা বা ভাল বেয়া আদি বুজি নাপাব, যাৰ ফলত বহুতো ধৰণৰ বেমাৰ আজাৰত ভুগিব বা সুস্বাস্থ্যৰ গৰাকী হৈ নুঠিব। এনেকৈয়ে তাৰপিছত 2 নম্বৰত আছে সামাজিক স্থিতি বা অৰ্থনৈতিক স্থিতি। সামাজিক বা অৰ্থনৈতিক স্থিতিয়েও স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলে বহুতো সময়ত পুষ্টিকৰ বা অভাৱজনিত ৰোগত ভোগা দেখা যায়, কিয়নো এনে শ্ৰেণীৰ লোকসকল সময়তে পুষ্টিকৰ বা ভিটামিন জাতীয় আদি খাদ্য নাপায়, যাৰ ফলত বেমাৰ বা অস্বাস্থ্যকৰ ভোগা দেখা যায়। তাৰপিছত লিখিছোঁ সামাজিক বা ঘৰৰ পৰিৱেশ। এইটো এটা গুৰুত্বপূৰ্ণ উপাদান। সামাজিক পৰিৱেশ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা এটা গুৰুত্বপূৰ্ণ উপাদান। সুস্বাস্থ্য এটা ভাল পৰিৱেশৰ ওপৰতো নিৰ্ভৰ কৰে। যদি ঘৰৰ চাৰিওফালে লেতেৰা হৈ থাকে তেন্তে তেনে পৰিৱেশত বাস কৰা মানুহৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে। সেয়েহে সুস্বাস্থ্যৰ কাৰণে ভাল পৰিৱেশৰ দৰকাৰ। তাৰপিছত হ'ল বংশগতি বা জেনেটিক। এইটো আৰু এটা বৰ গুৰুত্বপূৰ্ণ। বংশগতি বা জেনেটিকো মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। এনে কিছুমান বেমাৰ আছে যিবোৰ পূৰ্বপুৰুষৰ পৰা উত্তৰ পুৰুষলৈ জিনৰ দ্বাৰা আহে। উদাহৰণস্বৰূপে মধুমেহ বা ডায়েবেটিছ বেমাৰ যদি কোনো এটা পৰিয়ালত থাকে তেন্তে সেই পৰিয়ালৰ পূৰ্বপুৰুষৰ শৰীৰতো সেই বেমাৰ আছিল বা সেই বেমাৰ ভৱিষ্যতো হোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত হ'ল স্বাস্থ্যসেৱা। স্বাস্থ্যসেৱা মানে হ'ল উপযুক্ত বা সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰা কাৰ্য, কিয়নো সময়ৰ মূৰে মূৰে স্বাস্থ্য পৰীক্ষা কৰিলে যদি কিবা বেমাৰ থাকে তেন্তে তাৰ উপযুক্ত ব্যৱস্থা ল'ব পৰা যায়, যাৰ ফলত স্বাস্থ্যত কোনো ধৰণৰ প্ৰভাৱ নপৰে। তাৰপিছত সামৰণি লিখিব। সামৰণি লিখাৰ পিছত সুন্দৰভাৱে এছাইনমেণ্টখন হৈ যাব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপোনালোকে তাৰ পৰা PDF ফাইলখন ডাউনলোড কৰি ল'ব পাৰে। আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।